আজি 17 মে'। আজিৰ দিনটোতে স্তব্ধ কৰি দিয়া হৈছিল এটা কলমৰ গতি। ৰাষ্ট্ৰযন্ত্ৰৰ কৰাল গ্ৰাসক নেওচি এখন মুক্তিকামী স্বাভিমানী অসম গঢ়াৰ সপোন দেখা সেই কলমৰ গৰাকীৰ বুকুত বহুৱাই দিয়া হৈছিল 13টাকৈ গুলী। অসমৰ জনতাৰ বাবে মুক্তিকামী গান আধাতে সামৰি গুচি গ'ল চাংলট ফেনলাৰ ৰচোতা পৰাগ কুমাৰ দাস। অসমৰ সাংবাদিকতা জগতৰ এজন অক্লান্ত সৈনিক আছিল পৰাগ দাস, যিয়ে আপোচহীনভাৱে কৈ গৈছিল সেই সময়ৰ ৰাষ্ট্ৰৰ দমনৰ কথা। আলফাক নিঃশেষ কৰাৰ নামত চৰকাৰে অসমৰ গাঁৱে ভূঞে পুলিচ মিলিটাৰীৰ দ্বাৰা সাধাৰণ মানুহক কৰা হাৰাশাস্তি, অসমীয়া যুৱতীক কৰা ধৰ্ষণ আৰু ভুৱা গোচৰত অসমীয়া যুৱকৰ হত্যা আদি নিৰ্ভীকভাৱে লিখি গৈছিল এটা এটাকৈ। পৰাগ দাসৰ সম্পাদনাৰে বুধবাৰ হৈ পৰিছিল অসমৰ ৰাজনীতি, অৰ্থনীতি আৰু সমাজ জীৱনৰ এক দাপোন। তাৰ পাছত আগুন আৰু 1995 চনত অসমীয়া প্ৰতিদিন। পৰাগ কুমাৰ দাস আছিল এজন মানৱ অধিকাৰৰ কৰ্মী। জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলো ৰাইজৰ অধিকাৰৰ প্ৰশ্নত তেওঁ সন্মুখৰ শাৰীত থিয় হৈছিল আৰু জন্ম দিছিল মানৱ অধিকাৰ সংগ্ৰাম সমিতি নামৰ এক অনুষ্ঠান। অসমীয়া জাতিক স্বাভিমানী হ'বলৈ শিকোৱা পৰাগ দাসৰ চাংলট ফেনলা, স্বাধীন অসমৰ অৰ্থনীতি, নিষিদ্ধ কলম, ৰাষ্ট্ৰদ্ৰোহীৰ দিনলিপি আদি কেইবাখনো গ্ৰন্থৰ মাজত সেই সময়ৰ অসমক হাড়ে হিমজুৱে ভালপোৱা তথা ৰাষ্ট্ৰযন্ত্ৰৰ শোষণৰ বিৰুদ্ধে এক গণসংগ্ৰামৰ আহ্বান জনোৱা এক আদৰ্শৰ প্ৰতিচ্ছবি দেখিবলৈ পোৱা যায়। সেইবাবেই হয়তো চৰকাৰে তেওঁৰ কলমলৈ ভয় কৰি 1991 চনত NSA আৰু 1993 চনত টাডা আইনৰ ভিত্তিত তেওঁক জেললৈ প্ৰেৰণ কৰিছিল। এই পৰাগ দাসে ছালফাৰ অপকৰ্মৰ বিৰুদ্ধে ক্ষুৰধাৰ সমালোচনা কৰিছিল, যাৰ ফলশ্ৰুতিত তেওঁ 17 মে' 1996 চনত গুলী বুকুত পাতি ল'ব লগা হৈছিল। তেওঁৰ হত্যাৰ গোচৰত অভিযুক্ত 4জনকৈ ছালফাৰ ভিতৰত 3জনে ৰহস্যজনকভাৱে মৃত্যুক সাৱটি ল'ব লগা হৈছিল আৰু তাৰে মাজৰ এজনক আদালতে দোষমুক্ত কৰিছিল। ইয়েই পৰাগ দাসৰ হত্যাকাণ্ডক আৰু এক ৰহস্যৰ আৱৰ্তত সুমুৱাই দিছে। আজিও অসমবাসী ৰাইজ অপেক্ষাৰত পৰাগ দাসে ন্যায় পাবনে? পৰাগ দাস ছেইণ্ট ষ্টিফেন্সৰ স্নাতক আৰু দিল্লী স্কুল অৱ ইকনমিক্সৰ স্নাতকোত্তৰ। প্ৰথমে গুৱাহাটী ষ্টক এক্সচেঞ্জৰ মেনেজাৰ ৰূপে এক উচ্চ বিষয়া পদত কৰ্মৰত এইজন পৰাগ দাসে চাকৰি ইস্তিফা দি সাংবাদিকতাৰ পথাৰত খোজ দিয়ে আৰু এইদৰে নিৰ্ভীক ভাষাৰে ভৱিষ্যতৰ কিছু ৰূপৰেখাৰ পথ প্ৰদৰ্শন কৰি আততায়ীৰ গুলীত প্ৰাণ হেৰুৱায়। পৰাগ দাস আজি নাই যদিও তেওঁ উত্থাপন কৰা জাতীয় চেতনাৰ প্ৰশ্ন আজিও প্ৰাসংগিক।